নমস্কাৰ। ৰেইকি। ৰেইকি জাপানী ভাষাৰ এটা শব্দ হয় যাৰ অৰ্থ সৰ্বব্যাপী জীৱন শক্তি। ৰেৰ অৰ্থ সৰ্বব্যাপী মানে বিশ্বব্যাপী আৰু কিৰ অৰ্থ জীৱন শক্তি। আমি সকলোৱে এই জীৱন শক্তি লৈয়ে জন্ম হওঁ আৰু এই শক্তিৰ দ্বাৰাই জীৱন জীয়াও। ৰেইকি কোনো ধৰ্ম বা তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত নহয়। শাৰীৰিক স্তৰ হওক, মানসিক স্তৰ হওক, আধ্যাত্মিক স্তৰ হওক, সকলো স্তৰতে ৰেইকিয়ে কেৱল লাভহে দিয়ে। আপোনাৰ শৰীৰ ভালদৰে কাম কৰিবলৈ আপোনাৰ এক ক্ষমতা আহি যায়। আপোনাৰ ইমিউনিটি ছিষ্টেমক বা সৰু সুৰা ৰোগক নিজেই ঠিক কৰিব পৰা ক্ষমতা আহি যায়। ইয়াৰ উপৰিও নিজেই নিজক সুস্থ সবল কৰি ৰাখিব পাৰে। ৰেইকি কৰিলে আপোনাৰ সোনকালে খং নুঠে। সকলোকে বুজি পোৱাত সুবিধা হয়। আপুনি নিজেই নিজক বুজি পোৱাত সুবিধা হয়। নিজকে শান্তিত ৰাখিব জনা হয়। ৰেইকিৰ প্ৰথম অনুভৱ তেতিয়া হয় যেতিয়া প্ৰথম এটিউনমেণ্ট হয় অৰ্থাৎ শক্তিপাত হয়। যদি আপুনি ৰেইকিৰ সংস্পৰ্শলৈ আহিব বিচাৰে তেতিয়া প্ৰথমে আপোনাক ৰেইকি গুৰু বা মাষ্টৰে শক্তিপাত কৰায়। ৰেইকি গুৰুৱে আপোনাৰ আভামণ্ডলৰ ওপৰত কাম কৰে। তাত আপোনাৰ আভামণ্ডলৰ এক অৱৰোধ গুচোৱা হয় আৰু আপোনাক ইমান সক্ষম কৰি তোলে যে 21 দিনলৈ আপুনি নিজেই নিজক চিকিৎসা কৰিব পৰা হৈ যায়। ইয়াৰ অনুভূতি সঁচাকৈ বহুত শান্তিদায়ক। সকলোৰে বেলেগ বেলেগ হয়। সৰু সুৰা ৰোগ যেনে কাৰোবাৰ কঁকালৰ বিষ বা গলৰ বিষ বা হাতৰ বিষ বা চৰ্দি জ্বৰ এইবোৰ শক্তিপাততেই ঠিক হৈ যায়। ইয়াৰ পিছত যিজন ৰেইকিত আহে তেওঁ 21 দিনৰ বাবে ধ্যানৰ নিচিনাকৈ নিজৰ আত্মশুদ্ধি কৰিব লাগে, য'ত নিজৰ শৰীৰৰ 24 পজিশ্যনত হাত থৈ 3 মিনিটকৈ ৰেইকিৰ দ্বাৰা হিলিং কৰিব লাগে। বেলেগ বেলেগ পজিশ্যনত যেনে চকু, কাণ, গাল, ডিঙি, চক্ৰ সকলো মিলি 24 পজিশ্যনত কৰিব লাগে। ৰেইকি কৰিলে মনলৈ শান্তি আহে, মনৰ বিকাৰ দূৰ হয়, নিজকে বহুত পজিটিভ লাগে। ধন্যবাদ।